চাওক মানুহ চাওক কি ভিৰ হৈ আছে পুৰা আৰু বাদ বাকী বাহিৰত আছে বহুত ইউটিউব চেনেল আসসালামু আলাইকুম আজি মানে 11টা বাজিল আমি আছো ষ্ট্ৰীট লাইটৰ তলত নেপালী চক বুলি কয় তো আজি চাবে ইবাৰাত হয় মানে মুছলমান ধৰ্মৰ কাৰণে আজি ইবাদতৰ দিন এটা হয় তো সকলোকে দেখাম আজি কি হয় কি নহয় তো সব ব্লগ মোৰ ইউটিউব চেনেলটো গৈছোঁ মানে এখন মছজিদলৈ মছজিদখন কোনটো ক'ত আছে ক'ত নাই তো দেখাম আপোনালোকক চাই দিম Hello guys, kita radio Makalu. Kami saya tu Pura Mujid, Guwahati Club আছে. So side go. Amaga rapi Akra. Alhamdulillah, masa lagi dia jaga aku. Tadi itu বেশি ভালো। তো সামনে ওরা ট্রাফিক পুলিশের ভয়। Sao na view sao cái khatanak view तो हेलो अभी क्या गो इस्लामपुर আপোনালোকে দেখা পাইছে হেলমেটটো নাছিলে হেলমেটটো মানে দাদাৰ পৰা লৈ ভাল লগা হ'ল মানে এতিয়া গৈছোঁ ইছলামপুৰ কাৰণে ট্ৰাফিক ৰাতি মানে অলপ ৰিক্সি হৈ যায় ট্ৰাফিক পুলিচে ধৰিব পাৰে সেইকাৰণে আমি লৈ ল'লোঁ নটিফিকেশ্যন টেনশ্যন এতিয়া গৈছোঁ হাগা মুটা কৰিব এতিয়া তো গাইজ মাজত ট্ৰেইন আহি গ'ল ইছলামপুৰত যাই আছিলোঁ কি ক'ব আৰু মেকুৰীয়া ৰাস্তা গাইজ ঘূৰি আহিব লগা হ'ল তাতে ট্ৰেইনটো আহি যোৱাৰ কাৰণে তাতে ৰখিল ট্ৰেইনটো মানে কি ক'ব আৰু ট্ৰেইনখন মাজতে আহিব এই আগেদি ঘূৰি যাব লগা হৈছে আগেদি ঘূৰি যাব লাগে মানে সেই ৰাজগড় হয় Guwahati Club boy খালি যাব পাৰিব Guwahati Club boy গুৰুবাৰী হৈ ওলাই যাম চালে ই বৰা ধৰ 15 দিন পিছৰ পৰা মানে আমাৰ ৰমজান ঈদ শুৰু হ'ব জান উঠাৰ পিছতহে মানে চাহ বাৰাত ষ্টাৰ্ট হয়
হাফিজ মুছাফিৰ খানা কৈ ওলাই যাই আছোঁ ভিতৰ দি হাফিজ মুছাফিৰ খানা নেহৰু ষ্টেডিয়াম দেখা পাইছে ষ্টেডিয়ামৰ চাইডেদি আৰু ৰাস্তা এটা আছে তো এতিয়া যাই ডাইৰেক্ট ইছলামপুৰত দেখাম ইছলামপুৰ গাইছ চাহ পাৰিছে পূৰা ইমান ধুনীয়া ধুনীয়া মানুহ আহিছে ইবাদতৰ কাৰণে আমি কাজিয়া হৈ আছোঁ এইটো চৰণীয় কবৰস্থান এইটো চাই ল'ব পাৰিছে কবৰস্থান মানে ইয়াতে মানে জিয়াৰত কৰা হয় দোৱা কৰা হয় চব এইটো কবৰস্থান নেকি চব মানে উজু কৰি আছে চাব পাৰিছে ধুনীয়াকৈ পূৰা ইয়াতে উজু খানা গোটেইখিনি আৰু উজু কৰি উজু চুজু কৰি ল'ব গোটেইবোৰে আৰু ইমান চব গোটেইবোৰ মানে কবৰস্থান আছে মানুহবোৰে মানে জিয়াৰত কৰিব মানে দোৱা কৰিব আছোঁ মানে কবৰবিলাকৰ ওচৰত গৈ বলক দেখাই দিওঁ আপোনালোকক ভিডিঅ'টো চব ব্যৱস্থা কৰি থোৱা আছে এতিয়া মানে হ'ল মানে যিমান মানুহ মানে মৰিছে বা মৃত্যু হৈছে তো এইবিলাক মানে ইয়াতে মানে কবৰ দিয়া আছে তো কবৰ দিয়াৰ পিছত মানে ইয়াতে চব মানে এই চাওক কিমান হাজাৰ হ'ব অৱস্থান আছে তাৰ কাৰণে দোৱা কৰা হয় চব যিমানবোৰ দেখা পাই আছে যিমান দূৰলৈ চব আৰু এইবোৰ জেগা আছে কি মানে ইমান দূৰলৈকে চব কবৰ আছে চাব পাৰিছে এইবোৰে মানে দোৱা কৰিছে জিয়াৰত বুলি কয় মমবাতি ধূপ সববোৰ মানে এটা দিয়া হয় চব এইবোৰ মানে কবৰ হয় এইবোৰ মানে জেগাবোৰ ওলাই আছে আৰু ধুনীয়া আৰু পৰিৱেশ কেমেৰা কোৱালিটি ভাল নহ'ল ইমান অকল মানে ইয়াতে মানে সৰু বাচ্চাবোৰৰ মানে ইয়াতে সৰু সৰু কবৰবিলাক আছে মানে চব ভাগ আছে সেইবোৰৰ মানে ডাঙৰ মানে ইয়াতে সৰু বাচ্চাসকলৰ মানে চবৰে বেলেগ বেলেগ চাওক সৰু সৰু কবৰবোৰ অঁ 2000 চনত মৰিছিলে অঁ চব বেলেগ বেলেগ আৰু ভাগ মানে সেয়া কৰিছে মহিলাসকল বেলেগ পুৰুষবিলাকৰ বেলেগ এইটো চবতকৈ ডাঙৰ হয় না এই চবতকৈ ডাঙৰ মানে কি জানা নাই এইটো চবতকৈ ডাঙৰ কবৰখন বহুত দুজনে একেলগে আছে আৰু এইটো বহুত পুৰণা হয় মোৰ ডাঙৰ দিছে কিন্তু না বহুত ধুনীয়া ধুনীয়া আৰু এইবোৰ চব খবৰ হয় মানুহবোৰৰ
এইবোৰ বহুত পুৰণা হৈ গৈছে, এইবোৰ ভাঙি চিঙি ভিতৰত সোমাই গৈছে। নহয় নতুনে হয় কিন্তু হা ভাঙি গৈছে। 2013 500 দি নতুন সেইবিলাক এতিয়া নতুনকৈ আহিছে চব। মমিগিলা ধূপ দিবা নালাগে গম পানা। দিয়া পাৰি একো নাই। এখন চাও ভাই এখন চা চলমান কা কিমান চলমান কা কবৰবোৰ দেখালোঁ আৰু বাদ বাকী বহুতখিনি নিয়ম কানুন আছে, আপোনালোকক বহুত চববোৰ দেখাম। এতিয়া আৰু নামাজ পঢ়িব মানে ইবাদত কৰিব আল্লাহৰ নামত। তো চাওক মানুহ চাওক কি ভিৰ হৈ আছে পুৰা, আৰু বাদ বাকী বাহিৰত আছে বহুত।